बबेथिं थांब्ला बबे लामायाव मोनहैयो गासै दिगखौ आङो गासिबो मिथिजोबगौ थन्न थन्न जोंहा बबे ओनसोलाव मा समस्या दङ बेफोरनि सायावबो आं गासिबो मिथिजोबगौ सा ओनसोलाव जोंहा मैदेरनि समस्या दं दैनि लोंनाय दैनि समस्या दङ बेफोरखौ 17 बोसोराव बे हाग्रामा महिलारिनि सरकारा जेबो मावफुंनानै होनो हायाखिसै दिनैहाय बिथांमोनहा गावसोरो मावनो हायैनि थाखाय रायजो राजाफ्रा रोफो रोफो गुगालांबाय नाथाय बेखौ नुनानै बिथांमोना गिखांनाय फैदों बेखौ नुनानैनो बिथांमोना इउपिपिएल दोलोनि सुरेश दैमारिया बिजेपिनो 15 कौटि ना 10 कौटि ना सोरबा बुङो 6-7 कौटिनि फानबाय बेबायदि होननानै जानला मोनला बखिलागासिनो दङ बिथांमोना मिसानि आश्रय लानो गोनां जादों नाथाय देग्लाय जेसेबांखि बिथांमोना गाज्रि फाव फान्दाया मानो जोङो देरहागोन बे स्पष्ट जानानै दङ रायजो राजाफोरखौ आं खावलायदों सोरबा गोनो गोथो दिनैहाय बर' बाजार ओनसोलाव नांगोलानो देरहागोन होननानै साननानै दङब्ला बियो गोरोन्थि बिथांमोनखौ आङो खावलायदों दिनै सम थानायावनो नोंथांमोना बयबो खौसेयैनो फैनानै ट्रेक्टरनि सावगारियावनो भट होनानै जोङो एखे लामाजों आवगायलांनो आं बेखौ खावलायदों नोंथांमोनहा जाहाथे फैनानै जोंजोंनो जয়েন जाफैयो बेखौ आं খাওলাইবাই ইয়াতে মই আপোনালোকক অনুৰোধ কৰিছোঁ যে এই 17 বছৰত আমাৰ বিপিএফ দলে আমাৰ কাৰণে একো কৰিব নোৱাৰিলে তেওঁলোকে আজি ক'বলৈ লৈছে যে আমাৰ ইউপিপিএল দলে যদি পাৱাৰত আহে যদি আমি চৰকাৰ কৰে তেতিয়াহ'লে এই অঞ্চলৰ পৰা মাটি বাৰী খাৰি নিব ইয়াৰ পৰা গুচি যাব লাগিব মিছা মানে প্ৰশ্ৰয় ল'ব লগা হৈছে কাৰণ এই 17 বছৰত তেওঁলোকে ৰাইজৰ কাৰণে একো কৰিব পৰা নাই তাৰ কাৰণে তেওঁলোকে আজি বিকাৰগ্ৰস্ত নিচিনা মানে বকিবলৈ ধৰিছে মই হুকিয়ানি দিছোঁ তেওঁলোকক যাতে মানে তেনেকুৱা মানে ভুৱা যেটো অপপ্ৰচাৰ ইয়াৰ পৰা তেওঁলোকে মানে আঁতৰি থাকে এটো মই হুকিয়াই দিছোঁ যিয়ে নহওক মই আপোনালোকক অনুৰোধ কৰিছোঁ আপোনালোকৰ মৰমত আপোনালোকৰ সহায়ত যদি মই এজন নিৰ্বাচিত এমচিএলএ হয় তেতিয়াহ'লে আপোনালোকৰ সমস্যা এই সমস্যাৰ মাজত থাকি পেলাই মই কাম কৰি যাম হেতু মই প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকৰ দুখে সুখে মই থাকিম হেতু মই প্ৰতিশ্ৰুতি দিছোঁ আৰু যিমানখিনি সমস্যা এই সমস্যাটো আপোনালোকৰ লগত আলোচনা কৰি পেলাই মই সমাধান কৰাৰ কাৰণে কাম কৰি যাম হেতু মই প্ৰতিশ্ৰুতি দিছোঁ বিশেষ নকম হয়তো সন্ধিয়া হৈছে কিছুমানে হয়তো মানে গৰম কাপোৰ লৈ অহা নাই ঠাণ্ডা লাগিব তাৰ কাৰণে সকলোকে আজি আপোনালোকে ইয়াত আহি পেলাই আমাৰ লগত যোগদান কৰাৰ কাৰণে আমাৰ লগত সহযোগ কৰাৰ কাৰণে মই মোৰ ফালৰ পৰা আপোনালোকক আন্তৰিক ধন্যবাদ যাচি পেলাই মোৰ সমবক্তব্য ইয়াতে সামৰিছোঁ ধন্যবাদ গোজোন্থों ৰাইজো